কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। অসমত মুঠ মাটিকালি কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যা বেছি? উত্তৰ নগাঁও জিলা। অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? উত্তৰ গোৱালপাৰা জিলাৰ মৰনৈত। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ ১৬৭১ চনত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ মোগল আৰু আহোমৰ মাজত। অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? উত্তৰ ১৯১৭ চনত। অসমৰ মৰাপাটৰ কল কাৰখানা ক'ত আছে? উত্তৰ নগাঁৱৰ শিলঘাটত।